তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে নতুন এটা আপডেট, নিউ আপডেট এটা আহিছে। যদিহে আপোনালোকে 28 তাৰিখে Grade-3 এক্সাম দিছে তেতিয়াহ'লে আপোনালোকৰ বাবে এইটো অতি ইম্পৰ্টেণ্ট আপডেট। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাব। তো যিহেতু আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 28 তাৰিখে হোৱা Grade-3 যিখন পেপাৰ 3 আছিল, সেই যদিহে আপোনালোকে এক্সাম দিছিলে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখন পেপাৰ আছিল, যদিহে আপোনালোকে তাত এক্সাম দিছিলে তেতিয়াহ'লে তাত আপোনালোকে দেখিবলৈ পাইছিলে যে কুৱেশ্যন পেপাৰখনৰ ওপৰত 175 মাৰ্কছ আছিল টোটেল। তো যাৰ বাবে বহুত কেণ্ডিডেটৰ মাজত অলপ কনফিউজ হৈছিল, যিহেতু এডমিট কাৰ্ডত 150 মাৰ্কছৰ বাবে এক্সাম হ'ব লগা আছিল আৰু সেই যিখন কুৱেশ্যন পেপাৰখনত আহিছিল 175 মাৰ্কছ। তো বহুতৰে এটা কনফিউজ আছিল যে আচলতে 150 মাৰ্কছৰ এক্সাম হ'ব নে 175 মাৰ্কছৰ এক্সাম হ'ব। তো তাৰ ওপৰত বহুত কনফিউজ আছিল। তো তাৰ বাবে আমাৰ যি সেবাই ফাইনেলি স্পষ্টীকৰণ কৰিছে যে যিটো 150 মাৰ্কছৰ যি এক্সামটো 175 মাৰ্কছ কেনেকৈ হ'ল, কি কাৰণত হ'ল, সেইটো স্পষ্টীকৰণ কৰিছে। তো আজি আহিছে অফিচিয়েলি ন'টিছ। তো সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, এইখন হৈছে অফিচিয়েল ন'টিছ আৰু এইখন আহিছে সেবাৰ ফালৰ পৰা আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে কি কাৰণত 150 মাৰ্কছৰ সলনি 175 মাৰ্কছৰ কুৱেশ্যন পেপাৰত ইয়াত সুন্দৰভাৱে দিয়া আছে যে পেপাৰ 3 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি Grade-3 এক্সামত টোটেল মাৰ্কছ আছিল 150 মাৰ্কছ আৰু প্ৰত্যেকটো কুৱেশ্যনত 1.50 মাৰ্কছ আছিল আৰু টোটেল মাৰ্কছ আছিল 150 মাৰ্কছ, য'ত কুৱেশ্যন পেপাৰখনত আহিছিল 175 মাৰ্কছ। তো কি কাৰণত এইটো আহিল আপোনালোকে চাব পাৰে। ইয়াত বেছি আপোনালোকক গোটেইখিনি নপঢ়োঁ, যিখিনি ইম্পৰ্টেণ্ট সেইখিনি পঢ়িম। তো ইয়াত চাব পাৰে আপোনালোকে হেন্স অল কনচাৰ্ণ্ড মে ইগন'ৰ এনি টাইপোগ্ৰাফিকেল ইয়ৰ ইন দ্য ইনষ্ট্ৰাকশ্যন পেজ অফ কুৱেশ্যন বুকলেট ৰিগাৰ্ডিং মেক্সিমাম মাৰ্কছ এণ্ড মাৰ্কছ এলাউড ফৰ ইচ কুৱেশ্যন ইন কেছ অফ কনচাৰিং পেপাৰ্ছ। তো ইয়াত আপোনালোকে চাব পাৰে টাইপোগ্ৰাফিকেল ইয়ৰ মানে টাইপিং কৰা ভুলৰ বাবে ইয়াৰ এইটো 150 মাৰ্কছৰ সলনি 175 মাৰ্কছ আহি গৈছে। তো এইটো স্পষ্টভাৱে ঘোষণা কৰিছে কি কাৰণত হৈছে। তো আজি ভিডিঅ'ৰ মানে আছে এইটো যিসকলৰ কনফিউজ আছিল সেইসকলক উদ্দেশ্যৰে এই পোষ্টটো কৰিছে। তো যিসকল কনফিউজ আছিল নিশ্চয় দূৰ হ'ল। তো আজি ভিডিঅ'টো ইমান আছে। যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ আপডেটৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব।